Please clap. Next, Mr. Rajiv Boro. Mr. Boro. Next, Miss Tuturani Musahari. Miss Tuturani Musahari. Assistant Account Officer Rani Musahari from Burma. Thank you. Next, Mr. Anish Boro. Mr. Hirak Burman. Hirak Burman, Assistant Audit Officer পাইছে মই তেখেতক অনুৰোধ কৰিম আমাৰ মিষ্টাৰ সন্দীপ তেখেত আমাৰ ছুপাৰ 50 মিছনৰ এজন প্ৰাৰ্থী আছিল তো কংগ্ৰেচুলেশ্যন থ্যাংক ইউ নেক্সট মই নাম কৈছোঁ মিষ্টাৰ থ্যাংক ইউ নেক্সট আমার মধ্যে আছে মিস্টার দীপজ্যোতি দাস নেক্সট আমি শ্রীরাম নেক্সট Thank you. Next. Sir. Assistant Account Officer পাইছে তেখেত শ্রীরামৰ আমাৰ ৭৫ সংখ্যক যেটো গণৰাজ্য দিৱস এইটো উদযাপন কৰাৰ লগতে আজি আমি আমাৰ প্ৰথম বেচ সুপাৰ 50ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা যেটো ৰিজাল্ট APSCৰ দিছে তাত যিসকলে সফল হ'ল ইয়াৰ লগতে বিটিআৰ অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই APSCৰ ৰিজাল্টত যিসকলে সফল হৈছে তেখেতসকলক আজি আমি এই 26 জানুৱাৰী উদযাপন কৰাৰ লগতে গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে আজি ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছিলোঁ আৰু ইয়াত আমাৰ স্পিকাৰৰ লগতে EM সকল আমাৰ MLA সকল MP প্ৰিন্সিপাল সেক্ৰেটাৰী সকল সেক্ৰেটাৰী সবে থাকি আমি ফেলিচিটেশ্যন দিলোঁ প্ৰথম কথা হৈছে আমি খুব আনন্দিত হৈছোঁ যে এইবাৰ বিটিআৰ অঞ্চলৰ পৰাই 50 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে APSC ক্লিয়াৰ কৰিব পাৰিছে এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ কাৰণ যোৱাবাৰ যেটো ৰিজাল্ট ওলাইছিলে APSCৰ সেই ৰিজাল্টত আমাৰ অঞ্চলৰ পৰা 25 জনে ক্ৰেক কৰিছিলে আৰু এইবাৰ 50 জনে কৰিলে গটিকে বিটিআৰ অঞ্চল সকলোৱে জানে যে এটা অস্থিৰতা বিৰাজ কৰিছিলে দশকৰ পৰা দশক ধৰি এই অঞ্চলৰ পৰা আজিৰ পৰা 5 বছৰ 7 বছৰ আগত APSCত কেতিয়াবা এজন কেতিয়াবা দুজন কেতিয়াবা নীল তেনেকুৱা ৰিজাল্ট বিলাক হৈ আছিল আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেখেতসকলে বাহিৰত থাকি পঢ়িছিলে কিন্তু এতিয়া দেখিছো যে আমাৰ বিটিআৰৰ ভিতৰত বিটিআৰৰে থাকি লৰা ছোৱালী বিলাকে বহুতে ছাত্ৰ ছাত্ৰী আজি APSC ক্লিয়াৰ কৰিছে গটিকে এই এটা যেটো নতুন এটা আৰম্ভ হৈছে যেটো নতুন এটা সাকসেস এটা আৰম্ভ হৈছে এটো বিটিআৰ অঞ্চলে শান্তি হোৱাৰ কাৰণে আজি এটো হ'বলৈ পালে অশান্তি যেতিয়া আছিল অস্থিৰতা যেতিয়া আছিল আমাৰ শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে আমি পিছ পৰি আছিল আৰু শান্তি আহাৰ লগে লগে এতিয়া ভাল পৰিবেশ আহিছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িবলৈ লৈছে খেলুৱৈ সকলে খেলিবলৈ লৈছে সকলো নিজৰ নিজৰ কামটো কৰিবলৈ লৈছে বিটিআৰ চৰকাৰখনৰ আমাৰ কমিটমেন্ট যে আমাৰ এই অঞ্চলটো শান্তি অঞ্চল হিচাপে চিৰস্থায়ী আমি শান্তি অটুট ৰাখাৰ লগতে এই অঞ্চলৰ সকলোকে নিৰাপত্তা প্ৰদান কৰা আৰু আহি থকা প্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দিয়াটোৱে আমাৰ কমিটমেন্ট এই হিচাপে আমি ৰাইট ফ্ৰম দি এলিমেন্টাৰী লেভেল ছাত্ৰ ছাত্ৰীক আমি বিভিন্ন গাইডেন্স কাউন্সেলিং বিভিন্ন প্ৰগ্ৰাম বিলাক লৈছো আমাৰ টিচাৰ সকলক ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰিছো সকলো শ্ৰেণীৰ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক কিবা নহয় কিবা এক্টিভিটিৰ দ্বাৰা গুণগত শিক্ষা কেনেকৈ এনশিওৰ কৰিব পাৰে এই কামবিলাক আমি কৰিছো
যিসকলে আমাৰ যোৱাবাৰ গুণ উৎসৱত চি আৰু ডি পালে তেখেতসকলক আমি বেকআপ দিছোঁ, CRC সকলক আমি ছাপোৰ্ট কৰিছোঁ। গতিকে আজি ছায়েন্সৰ কাৰণে আগষ্টীয় ফাউণ্ডেশ্যনৰ লগত আমি ছায়েন্স প্ৰগ্ৰামবিলাক আৰম্ভ কৰিছোঁ আৰু আমি অনাগত দিনত আমাৰ বডোফা ছুপাৰ 50 যিটো মিছন আছে তাত ইতিমধ্যে আমি ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC, APSC কাৰণে আৰম্ভ কৰিছোঁ। নেক্সটত আমি আৰু চেষ্টা কৰিম যে আমাৰ NDA, CDSৰ কাৰণেও আমি কৰিম আৰু যিসকলে এলাইড বিভিন্ন পৰীক্ষাবিলাকত যায়, ৰেলৱে, বেংক, ষ্টাফ চিলেকশ্যন, সেইসকলৰ কাৰণেও বেকআপ দিয়াৰ কাৰণে, ছাপোৰ্ট দিয়াৰ কাৰণে আমি কিছুমান আঁচনি হাতত লৈছোঁ। গতিকে যোৱা 40টা বছৰত যিখিনি আমাৰ ক্ষতি হ'ল বা ৰৈ গ'ল সেইখিনি পূৰা কৰিবলৈ BTR চৰকাৰে এতিয়া ফুল ছুইঙত আমি কাম কৰিবলৈ ৰেডি হৈছোঁ আৰু এইবাৰ যিসকলে ক্লিয়াৰ কৰিলে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু তেখেতসকলৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ, সেৱা আগবঢ়াইছোঁ। তেখেতসকলে বহুত কষ্ট কৰি নিজৰ সন্তানক এজন যোগ্য কৰি তুলিছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ অনাগত যি জাৰ্ণি হ'ব এই জাৰ্ণিটো সফল হ'ব, শান্তি হ'ব, সুগম হ'ব, এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মইতো প্ৰিপেৰেশ্যনটো মাৰ্চ 2022 আৰম্ভণি কৰিছিলোঁ। তাৰপিছতে মানে মই অলপ যোনে মোৰ ফ্ৰেণ্ডছবোৰ প্ৰিপেয়াৰ কৰি আছিলে সিহঁতক অলপ ছাজেশ্যন লৈ পিনি আৰু নিজৰ ষ্ট্ৰেটেজি বনাই মই মানে এইটো এক্সামটো দিছোঁ। এইটো মোৰ ছেকেণ্ড এটেম্প হয়। মানে ফাৰ্ষ্ট এটেম্পত মই প্ৰিলিমছটো পাছ কৰা নাছিলোঁ, ছেকেণ্ড এটেম্পত মোৰ মেইনছটো হ'ল আৰু ইণ্টাৰভিউ। বহুত ভাল লাগি আছে মনটো, মানে বহুত হাৰ্ড ৱৰ্ক কৰিব লগা হৈছে তাতে। ইনস্পিৰেশ্যনটো আমাৰ বাবাই দিছিলে আগৰ পৰাই, মানে মোৰ নামটো মানে কিৰণ বেদী মুছাহাৰী, এই ফাৰ্ষ্ট ফিমেল IPS পুলিচ অফিচাৰ, তাৰ মানে সেইটোৰ ইনস্পায়াৰ হৈ বাবাই ৰাখিছিলে যে মই ডাঙৰ হৈ কিবা মানে এইটো লাইনত মানে চিভিল ছাৰ্ভিচত মই আহিম বা কিবা পাব্লিকৰ কাৰণে কিবা কৰিব পাৰিম, এনেকুৱা ধৰণৰ আছিলে কথাটো। তাৰপিছত মই মানে প্ৰিপেৰেশ্যনটো কোৱা নাছিলোঁ কাকো ঘৰত, মই নিজে লাহে লাহে প্ৰিপেয়াৰ কৰি আছিলোঁ। মানে ডিসএপইণ্টমেণ্ট হয় আৰু সেইটোৱে মই অলপ ভয় লাগিছিল যে কি ক'ব বাবাই যদি ভাল কৰিব নোৱাৰোঁ, সেইকাৰণে অলপ হোপটো মানে সিহঁতে সদায় ৰাখিব ন, যদি নহয় তেতিয়া বেয়া লাগিব মনটো, সেইকাৰণে ভাবিছোঁ এটা ছাৰপ্ৰাইজ নিচিনা মই দিম আৰু এইটো ভাল লাগিছে। এতিয়া চৰকাৰে আজি সম্বৰ্ধনা জনালে কি বহুত ভাল লাগিছে যে এনেকুৱা এটা উৎসৱ ইহঁতে কৰিছে যে এইটোৰ মাধ্যমত মানে আমি এইটো য়াং জেনেৰেশ্যনত ৰিচ কৰিব পাৰিম, যে সিহঁতক আমি ইনস্পায়াৰ কৰিব পাৰিম এইটো ছাৰ্ভিচত মানে আহিবৰ কাৰণে, সিহঁতে অলপ মানে বেছিকৈ ইনস্পায়াৰ হ'ব বা প্ৰভাৱিত হ'ব আৰু যে সেইটোৱে।